নমস্কাৰ মই দৃষ্টি শইকীয়া আৰু সকলোকে মোৰ ইউটিউব চেনেল দৃষ্টি শইকীয়া অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ দিনটো হ'ল এটা বিশেষ দিন, অৰ্থাৎ এটি শুভ দিন, কাৰণ আজি হ'ল 2 অক্টোবৰ। এতিয়া আপোনালোকে ভাবিছে চাগে 2 অক্টোবৰনো কি শুভ দিন, গান্ধী জয়ন্তী বাহিৰে আৰু কিনো শুভ দিন? হয়, আজি হ'ল মহালয়া। আজি আপোনালোকলৈ এই ভিডিঅ'টো সেইকাৰণে প্ৰস্তুত কৰিছোঁ কাৰণ বহুতে নাজানে যে মহালয়াত আমি কিয় ৰাতিপুৱা অৰ্থাৎ প্ৰাতঃকালত কেলৈ আমি খোজকাঢ়িব যাওঁ। আহক তেন্তে আপোনালোকক জনাওঁ। মহালয়া অৰ্থাৎ দেৱীৰ আগমনী সূচনা। পুৰাণৰ মতে যদি আমি ৰাতিপুৱা অৰ্থাৎ প্ৰাতঃকালত আমি মহালয়াৰ দিনটোত সোনকালে উঠি অলপ ভ্ৰমণ কৰিব পাৰোঁ, তেন্তে আমি বহুত ধৰণৰ ৰোগৰ পৰা দূৰত থাকিব পাৰোঁ। অৰ্থাৎ ক'বলৈ গ'লে আমাৰ দেহটো ভাল থাকে। শয়ন একাদশীত হয় ভগৱান বিষ্ণু শয়নলৈ যায়। শিৱপক্ষত শাওণ মাহত সকলোৱে শিৱলিংগত জল অৰ্পণ কৰে। তাৰপিছত আহে গণেশ পক্ষ মানে গণেশ চতুৰ্থী। তাৰপিছত আহে ভাদ মাহত কৃষ্ণপক্ষ আৰু পিতৃপক্ষ। পিতৃপক্ষ সমাপ্তি দিনাটোৱে হৈছে মহালয়া আৰু সেই দিনটোৰ পিছৰ পৰাই দেৱীৰ পক্ষ আৰম্ভ হয়। যিমানখিনি কথা ক'লোঁ সেইখিনি কথা মই বেলেগৰ পৰা সংগ্ৰহণ কৰিছোঁ আৰু মই এইখিনি কথা জ্ঞাত নহয়, মোক বেলেগে জনাইছে, সেয়াই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যদি এইখিনি কওঁতে কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব আৰু জনাবলৈ নাপাহৰিব আপোনালোকে আৰু কি জানে মহালয়া দিনটোৰ কথা। আজি মহালয়া বুলি আমাৰ পৰিয়ালটো ওলাই গ'ল লাল গণেশৰ ফালে। এতিয়া আমাৰ পৰিয়াল বুলি ক'লে মোৰ দেউতা, মা, মই আৰু ভণ্টি আৰু ওচৰৰে এগৰাকী খুৰী। এয়া একেলগে আমি ওলাই আহিলোঁ ভ্ৰমণ কৰিবলৈ। এয়া দেখিছেনে, ৰাস্তাৰ সিমূৰে চাওক কিমান মানুহ, গাড়ীয়ে মটৰে খালী মানুহে মানুহ। ইয়াতে আমি জ্ঞাত হৈ যাওঁ যে দেৱী মাক কিমানে পূজা কৰে, দেৱী মাক কিমানে মানে। শেষত এটা মিঠাইৰ টোপোলা লৈ ঘৰলৈ উভতিছোঁ। দুৰ্গা পূজা বুলি ক'লে জেলেপীটো মেইন, সেইকাৰণে জেলেপী লৈ ঘৰলৈ উভতিছোঁ। কিন্তু মায়ে কৈছে আজি বোলে দেৱী মাক মৰ্ত্যলৈ আহিছে, মানে পৃথিৱীলৈ আহিছে, সেইকাৰণে বোলে মিঠাই লৈ যাব লাগে ঘৰলৈ। এইখিনি কথা মই নাজানো, আপোনালোকে জানে যদি মোক কমেণ্টত জনাব যে কিয় এতিয়া উভতিছোঁ ঘৰলৈ বুলি। এনে হ'লে দেখোন খোজকাঢ়িলে ভৰিয়ে বিষায়, গা বিষায়, কিন্তু আজি গাও বিষোৱা নাই, ভৰিও বিষোৱা নাই, কিবা বেলেগ ফূৰ্তি লাগিছে। কিহৰ ফূৰ্তি আপোনালোকে সকলোৱে গম পাইছে যে দুৰ্গা পূজাৰ ফূৰ্তি, দুৰ্গা মাৰ ফূৰ্তি, যে দুৰ্গা মা আমাৰ ওচৰলৈ আহিছে, আমাৰ মনোকামনা পূৰণ কৰিবলৈ আহিছে। শেষলৈকে ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ। যদি আজি ভিডিঅ'টো ভাল পালে বা গুৰুত্বপূৰ্ণ বুলি ভাবিলে তেনে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব। আৰু সকলোকে আগন্তুক দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ, তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, পুনৰ উভতিম। ধন্যবাদ।